আমি এটা ভায়েক, অসমখন ভায়েক হয় আৰু বাকীখিনি ভনীয়েক হয়। ভনীয়েকৰ এতিয়া ভায়েকৰ ৰোলটো ভালকে প্লে কৰিব পৰা নাই অসমে, বহুত দুখিত এনেকুৱা এটা হৈছে। আৰু এই বৰ্তমান এই এক মাহৰ ভিতৰতে আপোনাক দেখা পাব যে অসম মেঘালয় যোনটো যোৰাবাট বা খানাপাৰা বৰ্ণিয়া ধংপুৰ এইখিনিত যি অৱস্থা এটা হৈছে, আৰু অলপ দিনৰ আগত আপোনাক দেখা পাব যে অৰুণাচলত লখিমপুৰ ধেমাজি গোগামুখ এইখিনি অঞ্চলত যেনেকে TMPK আৰু আমাৰ অসমীয়া ৰাইজৰ লগত কেনেকে অৰুণাচলী এটা আগ্ৰাসন চলাই আছে, আৰু লগতে নাগালেণ্ডৰো যেনেকে নাগালেণ্ডৰ কাৰণে আমাৰ 3খন জিলাত যেনেকে এটা মেন মেড ডিজাষ্টাৰ য'ত বানপানী হ'ল। এতিয়া মই এটা আমাৰ অসমৰ চৰকাৰক অনুৰোধ কৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে আমাৰ যোনখিনি চুবুৰীয়া ৰাজ্য আছে তেওঁলোকৰ লগত ৰিলেশ্যন ভাল কৰক, আৰু ৰিলেশ্যন ভাল কৰি যে আমি এটা কথা আছে যে নৰ্থ ইষ্ট ইজ হেভিং 1 ব্ৰাদাৰ এণ্ড 7 sisters। আমি এটা ভায়েক, অসমখন ভায়েক হয় আৰু বাকীখিনি ভনীয়েক হয়। ভনীয়েকৰ এতিয়া ভায়েকৰ ৰোলটো ভালকে প্লে কৰিব পৰা নাই অসমে, আমাৰ চৰকাৰে। এটা অনুৰোধ কৰিছো যে আপোনালোকে গৈ গোটেই ৰিলেশ্যনখিনি ভালকে কৰক, আৰু আমিও নিবিচাৰো যে আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আমাৰ এনেকুৱা এটা মানে কি কয় আপোনাৰ সম্পৰ্ক বেয়া হওক। কিয় আমিও বিভিন্ন কাৰণত আমিও বেলেগ বেলেগ ৰাজ্যত যাব লাগে। আমি অসমীয়া ৰাজ্য, তাতো আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে বা আমাৰ তাত ৰাইজে কাম কৰি আছে, তেওঁলোকৰো ইয়াত ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আছে বা তেওঁলোকৰ কাম আছে। আমাৰ এই সম্পৰ্কটো বেয়া হ'ব নালাগে। মই চৰকাৰক এতিয়াও অনুৰোধ কৰিছো যে যিমান সোনকালে পাৰে এইবিলাক ঠিক কৰি আমি এটা সুস্থ নৰ্থ ইষ্ট আমি ইয়াত থাকিবলৈ বিচাৰো, সেইটো আমাৰ এটা দাবী। আমি এটা ভায়েক, অসমখন ভায়েক হয় আৰু বাকীখিনি ভনীয়েক হয়। ভনীয়েকৰ এতিয়া ভায়েকৰ ৰোলটো ভালকে প্লে কৰিব পৰা নাই অসমে, বহুত দুখিত এনেকুৱা এটা হৈছে। আৰু এই বৰ্তমান এই এক মাহৰ ভিতৰতে আপোনাক দেখা পাব যে অসম মেঘালয় যোনটো যোৰাবাট বা খানাপাৰা বৰ্ণিয়া ধংপুৰ এইখিনিত যি অৱস্থা এটা হৈছে, আৰু অলপ দিনৰ আগত আপোনাক দেখা পাব যে অৰুণাচলত লখিমপুৰ ধেমাজি গোগামুখ এইখিনি অঞ্চলত যেনেকে TMPK আৰু আমাৰ অসমীয়া ৰাইজৰ লগত কেনেকে অৰুণাচলী এটা আগ্ৰাসন চলাই আছে, আৰু লগতে নাগালেণ্ডৰো যেনেকে নাগালেণ্ডৰ কাৰণে আমাৰ 3খন জিলাত যেনেকে এটা মেন মেড ডিজাষ্টাৰ য'ত বানপানী হ'ল। এতিয়া মই এটা আমাৰ অসমৰ চৰকাৰক অনুৰোধ কৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে আমাৰ যোনখিনি চুবুৰীয়া ৰাজ্য আছে তেওঁলোকৰ লগত ৰিলেশ্যন ভাল কৰক, আৰু ৰিলেশ্যন ভাল কৰি যে আমি এটা কথা আছে যে নৰ্থ ইষ্ট ইজ হেভিং 1 ব্ৰাদাৰ এণ্ড 7 sisters। আমি এটা ভায়েক, অসমখন ভায়েক হয় আৰু বাকীখিনি ভনীয়েক হয়। ভনীয়েকৰ এতিয়া ভায়েকৰ ৰোলটো ভালকে প্লে কৰিব পৰা নাই অসমে, আমাৰ চৰকাৰে। এটা অনুৰোধ কৰিছো যে আপোনালোকে গৈ গোটেই ৰিলেশ্যনখিনি ভালকে কৰক, আৰু আমিও নিবিচাৰো যে আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আমাৰ এনেকুৱা এটা মানে কি কয় আপোনাৰ সম্পৰ্ক বেয়া হওক। কিয় আমিও বিভিন্ন কাৰণত আমিও বেলেগ বেলেগ ৰাজ্যত যাব লাগে। আমি অসমীয়া ৰাজ্য, তাতো আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে বা আমাৰ তাত ৰাইজে কাম কৰি আছে, তেওঁলোকৰো ইয়াত ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আছে বা তেওঁলোকৰ কাম আছে। আমাৰ এই সম্পৰ্কটো বেয়া হ'ব নালাগে। মই চৰকাৰক এতিয়াও অনুৰোধ কৰিছো যে যিমান সোনকালে পাৰে এইবিলাক ঠিক কৰি আমি এটা সুস্থ নৰ্থ ইষ্ট আমি ইয়াত থাকিবলৈ বিচাৰো, সেইটো আমাৰ এটা দাবী।